আসসালামু আলাইকুম। ফ্লেজ মম আৰিফা চেনেললৈ আপোনালোকক অভিনন্দন। আশা ৰাখিছোঁ সকলোৱে ভালে আছা। মই আল্লাহৰ ৰহমতত ভালে আছোঁ। ৰাতিপুৱা চাহ খোৱা শেষ হৈ গৈছে। এতিয়া 11টামান বাজে। মই দুপৰীয়াৰ আহাৰ বনোৱা নাই। মই আজি ঘৰটো ক্লিন কৰিম। পাকঘৰটো বাটিত ভীম জেল আৰু ডিটাৰজেণ্ট লৈ লৈছোঁ আৰু এটা মানজন লৈ লৈছোঁ। এই মাজনটো ষ্টিলৰ হয়। ষ্টিল এইটোক লোহা বুলি কয় ঘৰুৱা ভাষাত। যি হওক, এইটোৰে মই মাজি আছোঁ। এইটোৰে মাজিলে বহুতো পৰিষ্কাৰ হয়। মই ভিতৰ ফালৰ প্ৰত্যেকটো বস্তুৱে নমাই থৈছোঁ চেল্ফৰ ওপৰত আৰু তলৰ বস্তুবিলাক। আৰু এতিয়া এইফালে মই চাফা কৰি আছোঁ। বেক চাইডৰ বস্তুবিলাক নমোৱা নাই, কাৰণ এইটো অলপ লৰাই পৰিষ্কাৰ কৰিলেও হ'ব। তো মই ফাইনেল লুকটো আপোনালোকক দেখাম। চাই থাকিব কমপ্লিট ভিডিঅ'টো। যেহেতু জানালাৰ পিছফালখনৰ ওপৰত সাজা নাই, সেইকাৰণে বহুতো লেতেৰা হৈ গৈছে। আপোনালোক ভিডিঅ'টোত দেখিলাই। তো ভীম বাৰ আৰু ডিটাৰজেণ্টেৰে কি কৰাৰ পিছত মই এটা কাপোৰেৰে গোটেই টাইলছ, তলৰ চেল্ফ এইবোৰ মচি দিছিলোঁ। আৰু এয়া লুক হয়। কলা কলা যিবোৰ দেখা যায় জানালাত চৌকাঠত, এইটো কাঠ হয়। আৰু অলপ হোৱাইট যিটো দেখা যায়, এয়া প্ৰাইমাৰ হয়। প্ৰাইমাৰ আৰু লগাব লাগিব। আমি নিজেই লগাম। আৰু এয়া লুক। এই চাইডটো ক্লিনিং হোৱাৰ পিছত এতিয়া মই কমপ্লিট ফাইনেল লুকটো আপোনালোকক দেখাম। কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু এয়া হৈছে একেবাৰে ফাইনেল লুক। মই যেতিয়া ঘৰখন কমপ্লিট সজাই পৰাই ৰাখোঁ, এনেকুৱা লাগে। তো এজনী বান্ধৱীয়ে মোক কমেণ্ট কৰিছিল যে মই ভালকৈ নাৰাখোঁ। মোৰ ভালকৈ নাৰাখাৰ কাৰণো আছে, কাৰণ ভালকৈ ৰাখিবলৈ গ'লে বহুতো সময়ৰ প্ৰয়োজন হয়।
তো যিয়েই নহওক মোৰ পাকঘৰখন সজোৱা আপোনালোকৰ কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি অলপো ভাল লাগি থাকে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ ছাবস্ক্ৰাইবে মোক আগুৱাই লৈ যাব আৰু লাইক দি দিব কমেণ্ট দি দিব তেতিয়া মই উৎসাহী হ'ম ভিডিঅ' বনাবলৈ আৰু আপোনালোকক কেনেকুৱা ভিডিঅ' লাগে সেইটোৱে কৈ যাব এতিয়া ইভিনিং টাইম ঘৰত আলহী আহিছে মোৰ ননদৰ ল'ৰা ভাগিন হয় মোৰ ছোৱালী আৰু মোৰ দেউতাকৰ ছোৱালীৰ লগত তাই বহুতো মৰম কৰি আছে আৰু এটা কথা মোক নকলেই নহ'ব এই ল'ৰাজন তাৰ নাম হ'ল মনছুৰ আহমেদ ভাগিন তেওঁৱে মোক শিকাইছিল কিদৰে ভিডিঅ' এডিট কৰিব লাগে কাৰণ মইতো একেবাৰে ভিডিঅ' এডিট সম্বন্ধে একেবাৰে অজ্ঞ আছিলোঁ গতিকে তেওঁক মই অসংখ্য ধন্যবাদ জনাওঁ মোৰ মামীৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা গাইজ থেংক ইউ